ভিআইপি বা ভিভিআইপি হলেই কৰোনাত আক্ৰান্ত নহ'ব নেকি? কেৱল এদিনেই হোম কোৱাৰেণ্টাইনত থাকি নিয়ম উলংঘা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। উল্লেখযোগ্য যে চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত বাগজান পালেগৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আনকি বাগজানত নিহত হোৱা দুৰ্লভ গগৈৰ বাসগৃহতো আহি দুৰ্লভৰ পৰিয়ালক সম্বেদনা জ্ঞাপন কৰিলেহি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। যি সময়ত এবাৰ শ্ৰাপ সংগ্ৰহ কৰাৰ পিছত প্ৰথমে নিগেটিভ আহি পিছত পজিটিভৰ ঘটনা পোহৰলৈ আহিছে, সেই সময়তেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এনে কৰ্মকাণ্ডই সচেতন মহলক স্তম্ভিত কৰি তুলিছে। ইফালে সাংবাদিকে সোধা প্ৰশ্নত ভিআইপি আৰু ভিভিআইপিৰ বাবে কিছুমান ৰেহাই থাকে বুলিহে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। দিল্লী আহিছিলোঁ আৰু দিল্লীত প্ৰায় 3.5 মাহ থাকিলোঁ। আৰু আমি আপোনালোক নিশ্চয় জানে আমাৰ কাৰণে কিছুমান ৰেহাই থাকে। যেনেকৈ আমি এয়াৰপৰ্টত গ'লে আমাক কোনো ধৰণৰ চেক কৰা নহয়, আমি ডাইৰেক্ট ফ্লাইটত উঠিব পাৰোঁ, এনেকৈ ব্যৱস্থা থাকে। আৰু সেইকাৰণে আমি ভিআইপিত পৰোঁ। আৰু যিকোনো এটা চিটুৱেশ্যন যদি ক'ৰবাত ক্ৰিয়েট হয়, লগে লগে চেণ্ট্ৰেল মিনিষ্টাৰ যাব পাৰে। সেই হিচাপে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো গাইডলাইনৰ মতে যিকোনো ঠাইত যাব পাৰোঁ। কিন্তু অসম চৰকাৰে সিদ্ধান্ত লৈ থৈছিল যে বাহিৰৰ পৰা যিকোনো মানুহ যদি আহে অসমলৈ, তেতিয়াহ'লে তেওঁক পৰীক্ষা কৰা হ'ব আৰু 48 ঘণ্টাৰ ভিতৰত তেওঁক ৰিজাল্ট দিয়া হয়। কিন্তু আমি ভিভিআইপি হোৱাৰ কাৰণে আমাক 12 ঘণ্টাত ৰিপৰ্টটো দিব লাগিব। কাৰণ মই ঘৰলৈ আহিছিলোঁ এইকাৰণেই যে বাগজানত যিটো ঘটনা ঘটিছিল তাক পেট্ৰলিয়াম মিনিষ্টাৰে কৈছিল যে আপোনাৰ এৰিয়া নপৰিব পাৰে, কিন্তু আপোনাৰ কাষৰ এটা লোকসভা সমষ্টিৰ ঘটনাটো ঘটিছে, তালৈ যাব লাগিব আপুনি। আৰু ঠিক তেনেকৈ মাৰ্ঘেৰিটা কল ইণ্ডিয়াৰ বিষয়ে আপুনি নিশ্চয় জানে, বন্ধ অৱস্থাত আছে। আৰু এই দুটা বিষয় তাত গৈ আপুনি মানুহখিনিক লগ কৰিব লাগিব। আৰু ঠিক তেনেকৈ মই অসমলৈ আহিছিলোঁ।